মই দুখেৰে জনাম বহুত মইনা পাইছিলোঁ অনুৰোধ জনাইছোঁ। মই দুখেৰে জনাম বহুত মইনা পাইছিলোঁ অনুৰোধ জনাইছোঁ। বিজ্ঞান মানে এটা ভয়ংকৰ বিষয় বুলি ভাবি লৈছে। বিজ্ঞানৰ প্ৰজেক্ট কোনেও নকৰে। আমাৰ ভাষাত বিজ্ঞানৰ প্ৰজেক্ট নহ'ব, কবিতা হ'ব। বহুত মজা তৰুণ ভাষা আমাৰ মোৰ ভাষাত বুলি বিজ্ঞান বুলি ক'লে ভয় পোৱা হয়। বিজ্ঞান যে ভয় নহয়, ভয় পোৱা বিষয় নহয়, এই বিষয়ে আজি আমাৰ মুকলি সভাত ভটাভিষেক সভাত আমাৰ বিশ্বমুখে জনাব কেনেকৈ বিজ্ঞান সেয়ে মই সকলোকে অনুৰোধ জনাইছোঁ শেষলৈকে তোমালোক থাকিবা। আৰু আজি সেই বিজ্ঞান মেল আৰু সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ আমি এগৰাকী মইনাক দায়িত্ব লৈছিলোঁ। যিগৰাকী মইনাই যোৱা বৰ্ষৰ বিজ্ঞান মেলত লখিমপুৰৰ শিশু বিজ্ঞানী মইনা হৈছিল, শিশু বিজ্ঞানী সম্পদ মইনা হৈছিল। মইনাগৰাকী হ'ল নাওবৈচা বাণী মইনা পাৰিজাতৰ মইনা মণিমাধৱ বৰুৱা।